2000 টকা ডিসকাউন্ট দি আছে ওয়াও এখন লবা নেকি তুমি ইয়েস ভালো লাগিছে গাড়ি শিওর তো এটা রিভিল হৈ গৈ আছে চাও গাইস তো হেল্লো এভরিওয়ান ওয়েলকাম টু মাই ইউটিউব চ্যানেল আজিৰ ভিডিওটো গৈ আছে লগৰ এজনে মানে বাইক এখন ল'ব সো তাৰ কাৰণে আজি গৈ আছো লগৰজন মানে কোন আজমত ডাঙৰীয়া এইজন মহান ব্যক্তি আজি বাইকখন ল'ব কি ল'বা তুমি বাইক তো ভাবিছো 220 লম তো চাই লও কি ভাল লাগে ওকে কি ভাবি আছে 220 বা এনএস ল'ব কিবা লৈ এতিয়া গৈ কেনে অলপমান টেস্ট ড্ৰাইভ দিব না ল'ৰাটো অলপ আজিলৈ বেছি মানে বহুত কষ্ট কৰিছে বাইকখন ল'বৰ কাৰণে না নহয় বহুত উন্নতিৰ ফলত আজি বৰ্তমান ল'ব এতিয়া অলপ কিছুমান কাম আছে এইবিলাক কৰি আমি বৰ্তমান যাম এতিয়া আপোনাৰ শ্ব'ৰুমত আপোনাৰ কোনটো শ্ব'ৰুম খ্ৰীষ্টান বস্তি আপোনাৰ বাজাজ পালচাৰত যাম চ' ভিডিঅ'টো চাই থাকিব কি বাইক লৈ আপোনালোকক দেখাই আছোঁ আৰু পাৰ্টিও হ'ব অলপমান আৰু না অ'কে আপোনালোকে ভিডিঅ'টো চাই দিয়ক অ'কে আপোনালোকে চাই দিয়ক ভিডিঅ'টো আমি ফাইনেলি গাইজ বাজাজ উন্নতি বাজাজলৈ আহি পাইছোঁ য'ত সোমাই আমি বৰ্তমান কথা বতৰা পাতিম এতিয়া এনেকুৱা কোনখন লৈ চোৱাচুই হ'ব এতিয়া লেটছ গেট ধুনীয়াত বাইক আছে একদম আহোঁতে আপোনালোক দেখাব নোৱাৰিলোঁ মানে বহুত একদম বৰষুণ দি আছিলে সেইকাৰণে তাৰপৰা বৰ্তমান বাইক চাইক চেকিং হৈ আছে একদম ধুনীয়াকৈ এখন হ'ল আপোনাৰ ডমিনাৰ 250 ডমিনাৰ 250 এফালে এভেঞ্জাৰ 160 বাকী এইফালে বাইক আছে এইফালে আপোনাৰ F250 এখন নতুন মডেলখন যিখন ওলাইছে পালচাৰ -125 এফালে আছে এইটো 200 কাটে জেহেৰ লাগি আছে একদম চলে আছে বুঢ়া মানুহৰ বাইক প্লেটিনাম মাইলেজ লাগিলে প্লেটিনাম পালচাৰ 125 কি ইফালে আছে এইটো পালচাৰ 125 এইটো 125 ইফালে 125 180 মানে নাই বুলি কৈছে বৰ্তমান ষ্টকত দেৰি হ'ব বোলে চ' এইটো কাৰণে নহ'লে 180 লোৱাম বুলি ভাবিছিলোঁ এতিয়া কিবা লয় এতিয়া ছাৰপ্ৰাইজ দিম আপোনালোক কি লৈ আছে বৰ্তমান নকওঁ বাৰু এখন 150 মানে 150 আছে কি এইখন ল'বা নেকি তুমি ভাল লাগিছে গাড়ি চিয়ৰটো চিয়ৰ পাক্কা মানে পেপাৰ ৱৰ্ক কৰি দিওঁ একদম ৰেডি অ'কে এখন লগত কি আছে এইটো আপোনাৰ ABS আছে যে ABS বোলে এই ABS চাওক অ'কে পূৰা মিলিছে কিন্তু ল'ৰাটোৰ লগত দেই পাৰফেক্ট অ'কে বাকী আপোনাক মই দেখাইছোঁ আৰু কি বাইক আছে এইফালে 150 এইটো আপোনাৰ নতুন ওলাইছে P150 ডিছকাউণ্ট আছে এইটোত চাব পাৰে 2000 টকা ডিছকাউণ্ট দি আছে চাগে কিবা এনেকুৱাই বেয়া লগা নাই চাওক ইফালে আছে এইটো 160 ব্লেক মডেল চিলভাৰ আছে ডমিনাৰ 400 এইটো 250 আছে এইটো এটা 160 হয় আপোনাৰ অ'কে এইটো নতুন মডেলৰ আপোনাৰ এইটো ওলাইছে এইটো ল'লে চাব লৈ ল'ব পাৰে এইটো 250 এইটো 220 কি লয় চাম আপোনালোকে চাব গোটেই একদম পাৰফেক্ট ধুনীয়া হ'ব একদম আপোনালোকে লৈ ল'ব পাৰিব এতিয়া বৰ্তমান কথা পাতি আছোঁ আৰু কিবা কিবি চাই আছোঁ কিবা ইণ্টাৰেষ্ট কিমানকৈ পৰিব ডাউন পে'মেণ্ট কিমান হ'ব এইবিলাক চাই আছোঁ আমি হৈ গ'ল কি লোৱা প্লেন চেলিং চব লৈ ল'লোঁ এতিয়া ইয়াৰ খালি পেপাৰ ৱৰ্কবিলাক কৰি আছে চাইন টাইন কৰি আছে একদম ধুনীয়া হয় কৰা ধুনীয়াৰ কৰিব লাগিব তো অ'কে এইবিলাক হৈ লওক বাকী মই দেখাই আছোঁ কি গাড়ী লৈছে ভিডিঅ'টো
কেক চেক কটা হ'ব কিবা কিবা আৰু কেইটামান খবৰ আহিছে কি কৰা হৈছে কি হ'ব আপোনালোকক মই দেখাই দি আছোঁ ভিডিঅ' চাই থাকিব এইটো চোৱাতে বৰ্তমান বাইকখন ইয়াতে ৰিভিউ কৰি আপোনালোক ভালকৈ চাই ল'ব একদম পূৰা মোৰ বিচনা চাদৰত একদম ঢাকি দিয়া হৈছে ইয়াতো বেছি ফূৰ্তি লাগি আছে টাকলু বাচ্চা গাইজ টাকলু আহিছোঁ হ'ব দে ইমান ফ'কাছ কৰিব নালাগে চ' এইটো হিচাপত এতিয়া আমি ৰিভিল কৰোঁ আপোনাৰ চাই যাব কেক চেকো আছে এইফালে মেডামটো কেক লৈ ৰখি আছে ৰিভিল কৰিবি ন তো এতিয়া লাহে লাহে আপুনি চাব এক ৰিভিল হ'ব আৰু তো ৰিভিল হৈ গৈ আছে চাওক গাইজ পালচাৰ 220 এবাৰ ষ্টাৰ্ট দি দিয়া ডাঙৰীয়া আমাৰ তুমি ষ্টাৰ্ট দিব লাগিব ফাৰ্ষ্ট যাত্ৰা দিয়া रुको क्लास तो मराठी था इस तरह को ब्रो ओके हेरी दे ओके पहले लगे सर और आते 20 न्यू मॉडल हो इटू लिखा আছে কংগ্ৰেছ আজমল থাম্বা মোৰ ফোন দিছো আগে নাকাটি থাম্বা তো টেংকিটো সদায় ফুল থাকিব ইনশাআল্লাহ চুৰ কৰি হলে তেল ভৰাই হলে চলাম তুমি এতিয়া কেকটো কাটিবা মোক ফুটাব নাজানো মই স্প্ৰে মাৰিব নাজানো খালি মই ফুটাম তুমি ভিডিঅ' মোৰ তুমি ইফালে যোৱা তুমি ইফালে তাৰ ওচৰত থাকা উঠাব দে এইগিলা ভিডিঅ' কৰাই আছে তেল চুৰ কৰি হলে ভৰাম নালাগে তাতে ঠিকে আছে ৰেডি 1 2 3 দেখ ছাড়ক জলদি কর কংগ্ৰেছ আজমল ডাঙৰীয়া Thank you. কংগ্ৰেছ কিমান কম তোমাক কংগ্ৰেছ কম হৈ যাব তোমাৰ চুলি শেষ হৈ গৈছে অলপ প্ৰথম টাকলুত লগাই ল'বা সুন্দৰ কেকটো নামাৰবি খালি কেকটো নামাৰবি ইয়াক মাৰ আকৌ চেছ কৰি ইয়াক মাৰি মাৰি গাড়ীখন অলপমান সুন্দৰ হৈ যাব লাগিব ন এই গাড়ীত নামাৰ বেছি নামাৰ গাইজ কেক চেছ কৰি দিবি কেক চেছ হওক দে বোলে কেক খাব লাগিব লগত কম হৈ গ'ল মাৰ 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 আগফালে ভালকে মাৰ আরে ফ্যান উঠছে কানো ভিতর রয়েছে এটা ফটোটা মাৰো নমুজি ফটোটা ফটোটা মাৰ টাকলুত অলপ ভালকে দে না ফেনটো মাৰ নিকে ফেন মাৰি দে অলপ ইয়াক ওই কি হালকা ক্যামেৰা ভাল কেমেৰাটা কাম মাৰ ৰাতি আরে ফটোটা মান না কিবা পিলপিলাই আছে তো গাইস কেক চেক পুৰা কাটা হৈ গৈছে আপোনাৰ চাবৰে পুৰা খোৱা বিতৰণ চলি আছে এতিয়া কৰিম বুলি ভাবি আছো ভাল লাগি আছে আমাৰ চাই বৰ্তমান গাড়ীখন অৱস্থা গাড়ীখন অলপমান মুচি দিয়া আকৌ গাড়ী মুছি কেক বিতৰণ হৈছে মই শ্যাম্পু দি মাথা ধুইছো গাইজ শিৱা জিতা বস ও ফ্যান কিনে হাত পন না কিবা ইনফেকশন হ'ব নেকি টেনচন নলবি গুচি যাব সব লাষ্টত এনেকুৱা আজিৰ পৰা এটা ৰাইড নিশ্চয় পাব নতুন মানে ইহঁতৰ চেনেলত ভিডিঅ' আহিব চাই থাকিব লাইক কমেণ্ট বাকী ঘণ্টা চাণ্ডা একো নজা পাব নলবা খালি এ Okay. মজা মাটিয়া লাগিছে চা মুখন এ মাটি লাগিছে কেক লগাই দিয়া হৈছে গাইজ চাওক মই কোৱাই দিম নাই কোৱাই দিম নিজে খাই লওঁ কেক লগাই দিয়া হৈছে মাটিয়া এনেকা লাগে অকণ এইখিনি পুৰা গোটেই কেক লগাই দিয়া হৈ গৈছে আমাৰ বাইক ল'ৰাজনৰ লগত স্পেড ওলা সোমাই যাব ন স্পেড ওলা আপোনালোকে ভিডিঅ'টো চাই নিশ্চয় ভাল পাব ই মেইন দেখিছে তো আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই নিশ্চয় ভাল পাইছে চ' লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব আজি ব্লগটো এইখিনিতে সমাপ্ত কৰিলোঁ গুড নাইট টাটা বাই বাই